নমস্কাৰ, মই পাৰভেজ মেহেদি, জিলা সমন্বয়ক পোষণ অভিযান দৰং। আপোনালোক সকলোকে পোষণ অভিযান দৰং আৰু সমাজ কল্যাণ বিভাগ দৰঙৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। আজি আন এক বিশেষ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এই ভিডিঅ'টো অতিকৈ প্ৰয়োজনীয়। আপোনালোকে আশা কৰোঁ গোটেইখিনি ভিডিঅ' মন দি চাব, তেতিয়াহে বুজি পাব গোটেইখিনি ভিডিঅ'। প্ৰথমতে মই ক'ব বিচাৰোঁ, আপোনালোকৰ যিটো পোষণ ট্ৰেকাৰ এপ আছে, সেই এপটো আপোনালোকে আপডেট কৰি ল'ব গুগল প্লে ষ্ট'ৰৰ পৰা। নতুনকৈ যিটো আপডেট আহিছে তাতে নতুন কিছুমান তথ্য সংযোজিত হৈছে, সেই আপডেট কৰিব। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম হাউ টু এড বেনিফিচিয়াৰী ইন পোষণ ট্ৰেকাৰ এপ। পোষণ ট্ৰেকাৰ এপত আপোনালোকে বেনিফিচিয়াৰী কেনেকৈ এড কৰিব, আজি সেই বিষয়ে আলোচনা কৰিম। আৰু এজ পাৰ গভৰ্ণমেণ্ট নটিফিকেশ্যন, অল টাইপ অফ বেনিফিচিয়াৰী মাষ্ট বি এডেড বিফ'ৰ 31 মাৰ্চ 2021। অংগনবাদী কৰ্মীসকলে পোষণ ট্ৰেকাৰ এপৰ মাধ্যমত ছাৰ্ভে ৰেজিষ্টাৰ সকলোখিনি বেনিফিচিয়াৰী এড কৰিব লাগিব বিফ'ৰ 31 মাৰ্চ। সেয়ে এই ভিডিঅ'টো আপোনালোকে মন দি শুনিব আৰু সেইধৰণে আপোনালোকে এড কৰিব। আপোনালোকৰ যেতিয়া পোষণ ট্ৰেকাৰ এপটো খুলিব, তেতিয়া আপুনি লগ ইন পেজ এটা দেখা পাব। তাতে আপোনালোকৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আৰু এমপিন এণ্ট্ৰি কৰি আপোনালোকে লগ ইন কৰিব। লগ ইন কৰাৰ পিছত পোষণ ট্ৰেকাৰৰ এই স্ক্ৰীনখন আহিব। ইয়াতে আপোনালোকে দেখা পাইছে মডিউল হিচাপে কিছুমান লিখা আছে। ইয়াতে প্ৰেগনেণ্ট ওমেন, লেক্টেটিং মাদাৰ্ছ, চিলড্ৰেন ফ্ৰম 0 to 6 months, চিলড্ৰেন 6 months to 3 years, চিলড্ৰেন 3 years to 6 years, এডোলেচেণ্ট গাৰ্লছ, এডোলেচেণ্ট বয়জ এণ্ড ডেইলি ট্ৰেকিং। চ' আপোনালোকে প্ৰতিটো মডিউলৰ কাৰণে বেনিফিচিয়াৰীসমূহ এড কৰিব লাগিব। যি ধৰণে আপোনালোকে ICDS কেছত বেনিফিচিয়াৰীসমূহ এড কৰিছিলে, সেই একেধৰণে ইয়াতে এড কৰিব লাগিব। আহক আমি আপোনালোকক দেখুৱাই দিওঁ কি ধৰণে এড কৰিব লাগে। ইয়াতে আপোনালোকে লক্ষ্য কৰিব মোৰ বুলি লিখা আছে তলত। ইয়াতে ক্লিক কৰিলে ৰিছেট এমপিন আৰু লগ আউট অপশ্যন এটা নতুনকৈ সংযোজিত হৈছে। ত' তাতে আপোনালোকে এমপিন ৰিছেট কৰি ল'ব পাৰিব নিজৰ ইচ্ছামতে, আৰু লগ আউট অপশ্যনটো ইয়াতে আছে। এতিয়া আমি পোষণ ট্ৰেকাৰ এপত কি ধৰণে বেনিফিচিয়াৰী এড কৰিব লাগে দেখুৱাই দিম। লগ ইন স্ক্ৰীণত আপোনালোকৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আছে, সেইটো এণ্ট্ৰি কৰি আপোনালোকৰ যিটো এমপিন, ইউনিক এমপিনো আছে, কিছুমান নিজে ছেট কৰাও আছে এমপিন এণ্ট্ৰি কৰি লগ ইন কৰিব। আৰু লগ ইন হোৱাৰ পিছত আপোনালোকৰ স্ক্ৰীণত এইদৰে আহিব। ইয়াতে আপোনালোকে দেখা পাব প্ৰেগনেণ্ট ওমেন, লেক্টেটিং মাদাৰ্ছ, চিলড্ৰেন 0 to 6 months, চিলড্ৰেন 6 months to 3 years, চিলড্ৰেন 3 years to 6 years, এডোলেচেণ্ট গাৰ্লছ, এডোলেচেণ্ট বয়জ এণ্ড ডেইলি ট্ৰেকিং। এইকেইটা মডিউল সন্নিৱিষ্ট হৈছে হোম বাটন। ইয়াৰ পিছত নেক্সট বাটনটো আছে AWC ষ্টেটাছ। নেক্সট আৰু এটা আছে আপোনাৰ AWC ইনফ্ৰা, আৰু এটা আছে আপোনাৰ মোৰ বাটনত আপুনি দেখাব ৰিছেট এমপিন আৰু লগ আউট অপশ্যন। আপোনালোকৰ যিটো ইউনিক এমপিন আছে সেইটো ৰিছেট কৰিব পাৰিব ৰিছেট এমপিনত গৈ, আৰু যেতিয়া আপোনালোকৰ কাম হ'ব লগ আউট কৰি থ'ব পাৰিব। এতিয়া আমি হোম বাটনত থকা মডিউলখিনিত কি ধৰণে বেনিফিচিয়াৰী এড কৰিব লাগে ষ্টাৰ্ট কৰিম। প্ৰথমতে মই প্ৰেগনেণ্ট ওমেন বেনিফিচিয়াৰী এড কৰিম। প্ৰেগনেণ্ট ওমেন ক্লিক কৰিলোঁ। নো ৰেকৰ্ড ফাউণ্ড দেখাইছে, যিহেতু আমি একো এড কৰা নাই ইয়াতে, সেইকাৰণে নো ৰেকৰ্ড ফাউণ্ড দেখাইছে। তলত থকা এড বেনিফিচিয়াৰী বাটনত আমি ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে এটা ফৰ্ম আহিব। তাতে আছে নেম অফ বেনিফিচিয়াৰী। আপোনালোকৰ ছাৰ্ভে ৰেজিষ্টাৰৰ পৰা নামখিনি আপোনালোকে এড কৰিব। নেম অফ দ্য বেনিফিচিয়াৰী, ডেট ইজ যিজনী গৰ্ভৱতী মহিলা আছে তেখেতৰ নাম লিখিব লাগিব ইয়াতে। তাৰপিছত আছে হাজবেণ্ডছ নেম, মহিলাজনী স্বামীৰ নাম ইয়াতে লিখিব। ইয়াৰ পিছত আছে আধাৰ নম্বৰ। যদি আধাৰ নম্বৰ থাকে তেনেহ'লে আপোনালোকে লিখিব, আৰু যদি নাথাকে লিখিব নালাগে। হেল্থ ID, এইটো আপোনালোকে বৰ্তমান স্কিপ কৰিব পাৰে। নেক্সট কিবা ইনফৰমেশ্যন আহিলে আপোনালোকক জনাম কোনটো ID একচুৱেলি ইয়াতে দিব লাগে। ইয়াৰ পিছত আছে ডেট অফ বাৰ্থ আৰু ইয়াৰ অফ বাৰ্থ। যদি আপোনালোকে ডেট অফ বাৰ্থ মহিলাজনী জানে, দিন, তাৰিখ, মাহ আৰু বছৰ, তেতিয়া আপুনি ডেট অফ বাৰ্থ ক্লিক কৰিব। আৰু যদি ডেট অফ বাৰ্থ নাজানে তেতিয়া ইয়াৰ অফ বাৰ্থত আপোনালোকে ক্লিক কৰিব। এতিয়া এই মহিলাগৰাকীৰ ডেট অফ বাৰ্থ আমি জানো, সেয়ে আমি ডেট অফ বাৰ্থত ক্লিক কৰিছোঁ।
4 ডেট অফ বাৰ্থত ক্লিক কৰাৰ পিছত ইয়াৰ অফ বাৰ্থটো অট'মেটিক ব্লেক হৈ যায়, ইয়াতে আপুনি লিখিব নোৱাৰিব। ইয়াৰ পিছত আহে মোবাইল নাম্বাৰ। প্ৰেগনেণ্ট মহিলাগৰাকীৰ মোবাইল নাম্বাৰটো আপোনালোকে ইয়াতে যোগ দিব। যদি মহিলাগৰাকীৰ মোবাইল নম্বৰ নাথাকে তেখেতে স্বামীৰ মোবাইল নম্বৰটো ইয়াতে লিখিব পাৰে। মই এটা এক্সাম্পল এনেকৈ লিখিছোঁ, আপোনালোকে তেখেতৰ মোবাইল নম্বৰটো ইয়াতে লিখিব। হাউ মেনি মান্থছ আৰ ইউ প্ৰেগনেণ্ট, ইয়াতে লিখা আছে হাউ মেনি মান্থছ আৰ ইউ প্ৰেগনেণ্ট। মহিলাগৰাকী কিমান মাহৰ গৰ্ভৱতী, কিমান মাহ হৈছে গৰ্ভধাৰণ কৰা। ছাৰ্ভে ৰেজিষ্টাৰ মতে 4 মাহ, মই ইয়াতে 4 দিছোঁ। ইজ দিছ ইয়ৰ ফাৰ্ষ্ট প্ৰেগনেঞ্চি, মহিলাগৰাকী এইটো প্ৰথম গৰ্ভধাৰণ কৰিছে নেকি। য়েছ হ'লে য়েছ দিব, ন' হ'লে ন' দিব। এই ক্ষেত্ৰত য়েছ দিছোঁ মই। আৰু ইয়াৰ পিছত আছে হেভ ইউ মিছকেৰিড বিফৰ, ইয়াৰ আগতে মিছকেৰিজ হৈছিল নেকি। যদি য়েছ হয় য়েছ দিব, যদি ন' হয় ন' দিব। এই ক্ষেত্ৰত ন'। আৰু ইয়াৰ পিছত মই ছাবমিট বাটনত ক্লিক কৰি ফৰ্মটো ছেভ কৰিম। অ'কে, মই ছাবমিট বাটনত ক্লিক কৰিছোঁ। ৰেকৰ্ড ক্ৰিয়েটেড ছাকচেছফুলি, এইদৰে আহিব। এইমাত্ৰ যিটো আমি প্ৰেগনেণ্ট ওমেন ৰেজিষ্টাৰ কৰিলোঁ, এড কৰিছোঁ, ইয়াতে আপোনালোকে লিষ্টত। ঠিক তেনেদৰে আকৌ নেক্সট প্ৰেগনেণ্ট ওমেন যদি আপুনি এড কৰিব বিচাৰে, এড বেনিফিচিয়াৰীত গৈ আপুনি এড কৰিব। ইয়াৰ পিছত এগৰাকী লেক্টেটিং মাদাৰ আমি এড কৰিম। লেক্টেটিং মাদাৰ মানে প্ৰসূতি মহিলা। এড বেনিফিচিয়াৰীত যাম আমি, এটা ফৰ্ম আহিব। এই ফৰ্মখনত লেক্টেটিং মাদাৰৰ ডিটেইলছখিনি আমি এড কৰিম। নেম অফ দ্য বেনিফিচিয়াৰী, লেক্টেটিং মাদাৰগৰাকীৰ নাম। হাজবেণ্ডছ নেম, মহিলাগৰাকীৰ স্বামীৰ নাম লিখিব দিছে ইয়াতে। আধাৰ নম্বৰ থাকিলে আপোনালোকে এড কৰিব, যদি নাথাকে লিখিব নালাগে, অপশ্যনেল হয়। হেল্থ আই ডি ঠিক আগৰ দৰে স্কিপ কৰি যাব। নেক্সট আপোনালোকৰ ইনষ্ট্ৰাকশ্যন আহিলে কোনটো নম্বৰ ভৰাব লাগে জনাই দিয়া হ'ব। এতিয়া আপোনালোকে অপশ্যনেল হিচাপে স্কিপ কৰিব পাৰে। একেদৰে ডেট অফ বাৰ্থ, ইয়াৰ পিছত মোবাইল নম্বৰ, লেক্টেটিং মাদাৰগৰাকীৰ মোবাইল নম্বৰ। যদি তেখেতৰ মোবাইল নম্বৰ নাথাকে হাজবেণ্ডৰ মোবাইল নম্বৰ দিলে। ইয়াৰ পিছত হৈছে ডেলিভাৰী ডেট, কেতিয়া সন্তান জন্ম হৈছিল। তাৰপিছত সুধিছে ইনফেণ্ট জেণ্ডাৰ, যিগৰাকী সন্তান জন্ম হৈছিলে পুৰুষ নে মহিলা, শিশুটো ল'ৰা নে ছোৱালী তাৰ বিষয়ে সুধিছে। এই ক্ষেত্ৰত মেল হয়, মই মেল এম চিলেক্ট কৰিছোঁ। ছোৱালী হ'লে এফত আপোনালোকে চিলেক্ট কৰিব। আৰু ইয়াৰ পিছত আপোনালোকে তলত দিয়া ছাবমিট বাটনটো ক্লিক কৰিব। ছাবমিট বাটনত ক্লিক কৰিলে এই ফৰ্মটো লেক্টেটিং মাদাৰৰ ফৰ্ম ছেভ হৈ যায়। ৰেকৰ্ড ক্ৰিয়েটেড ছাকচেছফুলি বুলি আহিব। আৰু ইয়াতে আপোনাৰ লিষ্টত দেখা পাব মেহৰুন নেছা, ৱাইফ অফ ৰজব আলী। বেক কৰিছোঁ মই। ঠিক এইদৰে এতিয়া মই চিলড্ৰেন 0 month to 6 month এড কৰিম। কিদৰে কৰিব আপোনালোকে চাই লওক। চিলড্ৰেনত ক্লিক কৰিছোঁ, ৰেকৰ্ড নট ফাউণ্ড বুলি আহিছে। তলত দিয়া এড বেনিফিচিয়াৰী অপশ্যন যিটো আছে আপোনালোকে তাতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এটা ফৰ্ম আহিব। এতিয়া আমি চিলড্ৰেন 0 to 6 months কেটেগৰী বেনিফিচিয়াৰী এড কৰিম। নেম অফ দ্য বেনিফিচিয়াৰী, শিশুটিৰ নাম লিখিব দিছে ইয়াতে। আধাৰ নম্বৰ যদি থাকে এড কৰিব, যদি নাথাকে স্কিপ কৰিব। হেল্থ আই ডি বৰ্তমান আপোনালোকে স্কিপ কৰিব, পিছলৈ ইনষ্ট্ৰাকশ্যন আহিলে এড কৰি দিব। ইয়াৰ পিছত শিশুগৰাকীৰ ডেট অফ বাৰ্থ
জন্মৰ তাৰিখ, ইয়াৰ অফ বাৰ্থ লিখিব নালাগে, ডেট অফ বাৰ্থ লিখাৰ পিছত। ইয়াৰ পিছত সুধিছে শিশুগৰাকীৰ মেল নে ফিমেল, ল'ৰা নে ছোৱালী, ক্লিক কৰিব লাগিব। ইয়াতে ফিমেল হয়, ফিমেল মই ক্লিক কৰিছোঁ। ইয়াৰ পিছত আছে নেম অফ ফাদাৰ, শিশুগৰাকীৰ পিতৃৰ নামটো। নাছিৰ উদ্দিন। ইয়াৰ পিছত সুধিছে নেম অফ দ্য মাদাৰ, মাতৃগৰাকীৰ নাম কি। তাহমিনা বেগম। ইয়াৰ পিছত সুধিছে মোবাইল নম্বৰ, বেনিফিচিয়াৰী নাইবা ফাদাৰ নাইবা মাদাৰ, পিতৃ মাতৃ যাৰ মোবাইল নম্বৰ আছে সেইটো দিলেই হ'ব। ইয়াৰ পিছত সুধিছে বাৰ্থ ৱেইট অফ দ্য চাইল্ড, জন্মৰ সময়ত শিশুটোৰ ওজন কিমান আছিল। এই ক্ষেত্ৰত শিশুটোৰ ওজন 3 কেজি, সেইকাৰণে মই 3 কেজি ভৰাইছোঁ। আপোনালোকৰ ছাৰ্ভে ৰেজিষ্টাৰ মতে যিটো ওজন আছে সেইটো আপোনালোকে ভৰাব ইন কেজি। কেজিত কিমান হয়, 3.0 মানে 3 কেজি। যদি 2.5 কেজি হয় আপোনালোকে লিখিব 2.5 কেজি। এই ক্ষেত্ৰত 3.0 কেজি মই লিখিছোঁ। ইয়াৰ পিছত হৈছে বাৰ্থ হাইট ইউনিট, শিশুটোৰ জন্মৰ সময়ত উচ্চতা কিমান আছিল। ইঞ্চ আছে, চেণ্টিমিটাৰ আছে, আপোনালোকে চেণ্টিমিটাৰ ক্লিক কৰিব, চেণ্টিমিটাৰত উচ্চতা কিমান আছে। আমি যিহেতু ষ্টেডিঅ'মিটাৰত চেণ্টিমিটাৰত ইউজ কৰোঁ বা ইনফেণ্টমিটাৰত চেণ্টিমিটাৰ ইউজ কৰিছোঁ ICDS কেছৰ সময়তে, গ্ৰথ মনিটৰিঙৰ সময়ত, সেইকাৰণে আপোনালোকে চেণ্টিমিটাৰটো প্ৰিফাৰ কৰিব। প্ৰিফাৰ কৰাৰ পিছত বাৰ্থ হাইট অফ দ্য চাইল্ড, জন্মৰ সময়ত শিশুটোৰ উচ্চতা কিমান আছে লিখিব লাগিব। ইয়াতে এই ক্ষেত্ৰত শিশুটোৰ উচ্চতা আছিলে 47 চেণ্টিমিটাৰ, সেইকাৰণে চেণ্টিমিটাৰ ক্লিক কৰিছোঁ ওপৰত, তলত 47 লিখিছোঁ। আৰু এটা ইণ্টাৰেষ্টিং কথা, ইয়াতে ষ্টাৰ মাৰ্কত লিখা আছে হাইট শুড বি বিটুইন 30.48 চেণ্টিমিটাৰ টু 76.2 চেণ্টিমিটাৰ। এটা নটিফিকেশ্যন তলত লিখি দিয়ে, যিটো ICDS কেছত নাছিলে। ইয়াৰ পিছত আপোনালোকে ছাবমিট বাটনত ক্লিক কৰিব। ছাবমিট বাটনত ক্লিক কৰাৰ লগে ৰেকৰ্ড ক্ৰিয়েটেড ছাকচেছফুলি বুলি আহে আৰু এইদৰে বেনিফিচিয়াৰী এটা আমাৰ ইয়াতে শ্ব' কৰিব লিষ্টত। বেক কৰিছোঁ। ইয়াৰ পিছত মই আন এক মডিউলত চিলড্ৰেনৰ নাম এড কৰিম। চিলড্ৰেন 6 months to 3 years এইটো কেটেগৰীত মই এটি শিশুৰ বেনিফিচিয়াৰী এড কৰিম। ঠিক তেনেদৰে আহিব, যিহেতু এইটো কেটেগৰীত এতিয়াও এড বেনিফিচিয়াৰী হোৱা নাই, সেইকাৰণে লিষ্টত একো নাই। এতিয়া আমি এড বেনিফিচিয়াৰী ক্লিক কৰিম। আকৌ একেদৰে ফৰ্ম এখন আহিব ফৰ দ্য এজ গ্ৰুপ চিলড্ৰেন 6 months to 3 years। নেম অফ দ্য বেনিফিচিয়াৰী লিখিব আপোনালোকৰ ছাৰ্ভে ৰেজিষ্টাৰত এইটো কেটেগৰীত থকা শিশুসকলৰ নাম। এই ক্ষেত্ৰত মই লিখিছোঁ আধাৰ নম্বৰ থাকিলে দিব আৰু যদি নাথাকে স্কিপ কৰিব। হেল্থ ID স্কিপ কৰিব পাৰে, পৰৱৰ্তী ইনষ্ট্ৰাকশ্যন পালে আপোনালোকে এড কৰিব। ডেট অফ বাৰ্থ, জন্মৰ তাৰিখ, তাৰিখ, মাহ আৰু বছৰ লিখিব লাগিব। ইয়াৰ অফ বাৰ্থটো ব্লেক হৈ যাব যিহেতু আপুনি ডেট অফ বাৰ্থটো দিছে। যদি ডেট অফ বাৰ্থ নাজানে আপুনি ইয়াৰ অফ বাৰ্থ লিখিব পাৰিব। ইয়াৰ অফ বাৰ্থ মানে কোন চনত জন্ম হৈছিল, আপুনি ডাইৰেক্ট 2019 বুলি লিখিব লাগিব যদি ডেট অফ বাৰ্থ নাজানে। যিহেতু আমি ডেট অফ বাৰ্থ জানো সেয়ে লিখিছোঁ 17/8/2019। ইয়াৰ পিছত সুধিছে জেণ্ডাৰ, লিংগ কি, এই শিশুটিৰ পুৰুষ নে মহিলা সুধিছে। ফিমেল, এই ক্ষেত্ৰত আপোনালোকৰ যিটো কেছ হয় সেইটো লিখিব, ঠিক কৰিব। ইয়াৰ পিছত আছে নেম অফ ফাদাৰ, এই শিশুগৰাকীৰ পিতৃৰ নাম কি। ইয়াৰ পিছত সুধিছে নেম অফ মাদাৰ, মাতৃগৰাকীৰ নাম সুধিছে। ইয়াৰ পিছত সুধিছে মোবাইল নম্বৰ, বেনিফিচিয়াৰী / ফাদাৰ / মাদাৰ।
পিতৃ নাইবা মাতৃগৰাকীৰ মোবাইল নাম্বাৰটো ইয়াতে আপোনালোকে এড কৰিব। এড কৰাৰ পিছত তলত যিটো ছাবমিট বাটন আছে ছাবমিট বাটনত ক্লিক কৰিব। ছাবমিট বাটনত ক্লিক কৰিলে ৰেকৰ্ড ক্ৰিয়েটেড ছাকচেছফুলি বুলি আহিব আৰু এইদৰে এটা লিষ্টত শিশুগৰাকীৰ নাম দেখাব। বেক কৰিছোঁ মই। ইয়াৰ পিছত আহিছোঁ চিলড্ৰেন 3 years to 6 years কেটেগৰী কেনেকৈ এড কৰিব লাগে দেখাই দিছোঁ। ক্লিক কৰিলে এখন লিষ্ট আহিব, ন' ৰেকৰ্ড ফাউণ্ড বুলি আহিব, যিহেতু আমি এতিয়ালৈকে বেনিফিচিয়াৰী এড কৰা নাই। তলত থকা এড বেনিফিচিয়াৰীত ক্লিক কৰিব, এখন ফৰ্ম আহিব। ফৰ্মখনত আপোনালোকে আগৰ দৰে লিখিব নেম অফ দ্য বেনিফিচিয়াৰী, নেম অফ দ্য বেনিফিচিয়াৰী লিখিব আপোনালোকে ছাৰ্ভে ৰেজিষ্টাৰত থকা তথ্যসমূহ ভৰাব ইয়াতে। আধাৰ নম্বৰ যিহেতু নাই স্কিপ কৰিছোঁ মই। হেল্থ ID নাম্বাৰ বৰ্তমান আপুনি স্কিপ কৰিব পাৰে, পৰৱৰ্তী ইনষ্ট্ৰাকশ্যন আহিলে কি ধৰণে হেল্থ ID ভৰাব লাগে এড কৰিব। ডেট অফ বাৰ্থ যিহেতু আমি জন্ম তাৰিখ জানো সেইকাৰণে ডেট অফ বাৰ্থত ক্লিক কৰিছোঁ। ইয়াৰ অফ বাৰ্থটো দিব নালাগে, ডেট অফ বাৰ্থ যিহেতু দিছোঁ আমি। ইয়াৰ পিছত এইটো জেণ্ডাৰ মেল নে ফিমেল সুধিছে, চ' আমি ফিমেল ক্লিক কৰিছোঁ ইয়াতে। নেম অফ দ্য ফাদাৰ পিতৃৰ নাম সুধিছে, ইয়াৰ পিছত আছে নেম অফ দ্য মাদাৰ মাতৃৰ নাম। তাৰপিছত সুধিছে আপোনাৰ মোবাইল নাম্বাৰ বেনিফিচিয়াৰী অব্লিক ফাদাৰ অব্লিক মাদাৰ, পিতৃ বা মাতৃৰ মোবাইল নাম্বাৰটো আপোনালোকে ইয়াতে এড কৰিব। আৰু ইয়াৰ পিছত আপোনালোকে তলত থকা ছাবমিট বাটনত ক্লিক কৰিব। ৰেকৰ্ড ক্ৰিয়েটেড ছাকচেছফুলি বুলি আহিব আৰু আমাৰ লিষ্টত এইগৰাকী শিশুৰ নাম দেখুৱাব। ইয়াৰ পিছত এডলেচেণ্ট গাৰ্লছ কিদৰে এণ্ট্ৰি কৰিব লাগে মই শিকাই দিছোঁ। এডলেচেণ্ট গাৰ্লছত ক্লিক কৰিব, এড বেনিফিচিয়াৰী তলত আছে তাতে ক্লিক কৰিব। এখন ফৰ্ম আহিব এডলেচেণ্ট গাৰ্লছৰ, য'ত লিখা থাকিব নেম অফ দ্য বেনিফিচিয়াৰী। কিশোৰী ছোৱালীগৰাকীৰ নাম লিখিব লাগিব এতিয়া আপুনি। আধাৰ নম্বৰ যদি নাই স্কিপ কৰিব, যদি আছে লিখিব। হেল্থ ID নাম্বাৰ যদি আছে লিখিব, যদি নাই স্কিপ কৰিব, আৰু বৰ্তমান ইনষ্ট্ৰাকশ্যন অহালৈকে আপোনালোকে স্কিপ কৰিব পাৰে। ডেট অফ বাৰ্থ যিহেতু আমি জানো ডেট অফ বাৰ্থ লিখিম আমি। নেম অফ দ্য ফাদাৰ কিশোৰীগৰাকীৰ পিতৃৰ নাম সুধিছে। নেম অফ দ্য মাদাৰ মাতৃৰ নাম সুধিছে কিশোৰীগৰাকী। মোবাইল নাম্বাৰ বেনিফিচিয়াৰী ফাদাৰ মাদাৰ, পিতৃ বা মাতৃৰ নাম্বাৰটো আপোনালোকে ইয়াতে এড কৰিব। এইদৰে আপোনালোকৰ মোবাইল নাম্বাৰ এড কৰিব। এড কৰাৰ পিছত তলত দিয়া ছাবমিট বাটনত ক্লিক কৰিব। ছাবমিট বাটনত ক্লিক কৰাৰ ৰেকৰ্ড ক্ৰিয়েটেড ছাকচেছফুলি বুলি আহিব আৰু এইদৰে আমাৰ লিষ্টত বেনিফিচিয়াৰী নামটো আহি যাব। ইয়াৰ পিছত এডলেচেণ্ট বয়জ কেটেগৰী এটা আছে, তাতে আমি কিদৰে বেনিফিচিয়াৰী এড কৰিব লাগে শিকাই দিছোঁ। এডলেচেণ্ট বয়জত ক্লিক কৰাৰ লগে লগে এড বেনিফিচিয়াৰীত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত আগৰ দৰে নেম অফ দ্য বেনিফিচিয়াৰী, আধাৰ নম্বৰ যদি থাকে লিখিব আৰু যদি নাথাকে স্কিপ কৰিব, একো লিখিব নালাগে। হেল্থ ID স্কিপ কৰিব পাৰে, একো লিখিব নালাগে বৰ্তমান। পিছত ইনষ্ট্ৰাকশ্যন আহিলে আপোনালোকে কোনটো নাম্বাৰ দিব লাগে লিখি ল'ব। ডেট অফ বাৰ্থ ছাপ'জ আমি ডেট অফ বাৰ্থ গম নাপাওঁ তেতিয়া ইয়াৰ অফ বাৰ্থত লিখিব লাগিব। ছাপ'জ 2003 জন্ম হৈছিলে, ইয়াৰ অফ বাৰ্থত আপোনালোকে লিখিব লাগিব। আৰু যদি আমি ডেট অফ বাৰ্থ জানো তেতিয়া ডেট অফ বাৰ্থটো লিখিব লাগিব 03
06/2003 ইয়াৰ পিছত হৈছে নেম অফ দ্য ফাদাৰ পিতৃৰ নাম সুধিছে এড্ৰেছ এণ্ড বয় গৰাকী মাতৃৰ নাম সুধিছে ইয়াৰ পিছত হৈছে মোবাইল নম্বৰ বেনিফিচিয়াৰী অব্লিক ফাদাৰ অব্লিক মাদাৰ বেনিফিচিয়াৰী গৰাকী নহ'লে পিতৃ নহ'লে মাতৃৰ মোবাইল নম্বৰ কৰিব লাগিব আৰু এইদৰে মোবাইল নম্বৰ এড কৰাৰ পিছত আপোনালোকে সাবমিট বাটনত ক্লিক কৰিব ৰেকৰ্ড পিৰিয়ড সাকসেসফুলি বুলি আহিব আৰু আমাৰ লিষ্টত ইক্ৰামুল হক বুলি আহিব এইদৰে আমি এই মডিউলসমূহত বেনিফিচিয়াৰীসমূহ এড কৰিব লাগিব ইয়াৰ পিছত লাষ্ট মডিউল আছে ডেইলি ট্ৰেকিং ইয়াতে ক্লিক কৰিলে আপোনালোকে দেখা পাব ওপৰত আপোনালোকে এটা ডেট দেখা পাব স্যাটাৰডে 27 মাৰ্চ 2021 মানে 27 তাৰিখৰ দিনৰ আজিৰ কাৰণে এইটো ডেইলি ট্ৰেকাৰ মডিউল ইয়াতে ফাৰ্ষ্টত হৈছে হেভি ওপেন অংগনবাদী চেণ্টাৰ টুডে আজিৰ দিনটোত মানে 27 মাৰ্চত আপুনি অংগনবাদী চেণ্টাৰটো খুলিছিল নেকি আপোনালোকে যদি খুলিছিল ইয়েছ কৰিব আৰু যদি খোলা নাছিল নো কৰিব তলত আছে সাবমিট এণ্ড কণ্টিনিউ ক্লিক কৰিব ইয়াৰ পিছত আছে এটেণ্ডেন্স যিসকল বেনিফিচিয়াৰী এড কৰিব আপুনি এড কৰাৰ পিছত ইয়াতে লিষ্টত আহিব এটেণ্ডেন্সত ক্লিক কৰাৰ লগে লগে প্ৰি স্কুলৰ যিখিনি কেটেগৰী বেনিফিচিয়াৰী আছে তেওঁলোকৰ নাম ওলাব যিসকল এটেণ্ড আছিলে সেইদিনাখন ৰাইট সাইডত বক্স এটা আছে তাতে ক্লিক কৰিব সাবমিট এণ্ড কণ্টিনিউ কৰিব ইয়াতে আপোনালোকৰ যেতিয়া বেনিফিচিয়াৰী এড কৰা হৈ যাব ইয়াতে বহুতখিনি নাম দেখা পাব ইয়াৰ পিছত আছে HCM which children were served lunch today hot cook meal কাক কাক দিয়া হৈছিল আজি প্ৰি স্কুলত আপোনালোকে লিষ্ট ওলাব ইয়াতে যেতিয়া আপোনালোকে গোটেই বেনিফিচিয়াৰীখিনি এড কৰিব ইয়াতে মই এটা এড কৰিছোঁ সেইকাৰণে এটা নাম ওলাইছে ৰাইট সাইডে থকা বক্সত ক্লিক কৰিব যদি হট কুক মিল দিয়া হৈছে তাৰপিছত তলত সাবমিট এণ্ড কণ্টিনিউ ক্লিক কৰিব ইয়াৰ পিছত সুধিছে THR which children were given THR take home ration কোনটো শিশুক আপোনালোকে THR দিছিলে ৰাইট সাইডত বক্স আছে যদি দিছে আপোনালোকে ইয়েছ কৰিব ক্লিক কৰি তলত সাবমিট এণ্ড কণ্টিনিউ কৰিব ইয়াৰ পিছত আছে এক্টিভিটি কগনিটিভ এবিলিটিজ এণ্ড পাৰ্চনেল হাইজিন এইসমূহ এক্টিভিটি যদি আপোনালোকে কৰে তেতিয়া আপুনি ক্লিক কৰি তলত সাবমিট বাটন পোষণ ট্ৰেকাৰৰ এই মডিউলসমূহ টোটেল 8টা মডিউল আছে 8টা মডিউল মই দেখাই দিছোঁ আৰু মেইনলি আপোনালোকে এতিয়া গুৰুত্ব দিয়ক বেনিফিচিয়াৰীসমূহ এড কৰিব পাৰি আপোনালোকৰ যিটো সাৰ্ভে ৰেজিষ্টাৰ আছে সাৰ্ভে ৰেজিষ্টাৰৰ পৰা আপডেটেড ডাটাসমূহ আপোনালোকে মডিউল ৱাইজ ভাগ কৰি আপোনালোকে বেনিফিচিয়াৰীসমূহ এড কৰক আৰু ওপৰত আপোনালোকে এটা অপশ্যন দেখা পাব এ বুলি লিখা আছে একেবাৰে ওপৰত তাতে আপোনালোকে লেংগুৱেজটো চেঞ্জ কৰি ল'ব পাৰে এতিয়া মই ইংলিছত কৰিছোঁ একেবাৰে তলত অসমীয়া ভাষাও আছে আপুনি অসমীয়া ক্লিক কৰাৰ লগে লগে গোটেইখিনি অসমীয়াত আহিব যদি আপোনালোকে অসুবিধা নাপায় ইংৰাজীতে কৰিব আৰু যদি অসুবিধা পায় আপুনি অসমীয়াত কৰিব পাৰে ঠিক এইদৰে আপোনালোকে বেনিফিচিয়াৰীসমূহ এড কৰিব পাৰিব আশা কৰোঁ সকলোৱে বুজি পাইছে আৰু 31 মাৰ্চৰ আগতে আপোনালোকে বেনিফিচিয়াৰীসমূহ এড কৰিবলৈ যত্ন কৰক পৰৱৰ্তী সময়ত এই মডিউলসমূহৰ ভিতৰত কিদৰে আপডেট কৰিব লাগে গ্ৰোথ মনিটৰিং কৰিব লাগে আৰু নেক্সট ডাটাসমূহ কিদৰে এন্ট্ৰি কৰিব লাগে এই বিষয়ে আন এক ভিডিঅ' লৈ আপোনালোকক লৈ আহিম আশা কৰোঁ আপোনালোকে সকলোৱে বুজি পাইছে আৰু গোটেইখিনি আপোনালোকৰ বেনিফিচিয়াৰী এড কৰিব পাৰিব বুলি আশা ৰাখিছোঁ ধন্যবাদ